গুড মৰ্নিং। আপোনালোকে ভাবছি কালাগুটকে যাম, কালাগুট তাৰমানে কিবা এটা ৰিপৰ্ট দিব লগা আছে, সেই ৰিপৰ্টটো দি দিব লাগে। দি আহি কেনে চাওঁ ক'ত যাওঁ, চাই থাকাই গাইছ ব্লগটো। সেই গাইছ গাড়ীখন উলিয়াই লওঁ, মোৰ নহয় ৰিপৰ্টটো আমাৰ কাকাৰ, তাৰমানে সি যাব নোৱাৰে না, সেইকাৰণে মই ৰিপৰ্টটো দি থওঁ, ৰিপৰ্টটো লৈও ব'লক যাই থাকোঁ। প্ৰথম আমি এতিয়া গাড়ীখন তেল ভৰাই লওঁ, কাৰণ যদি তেল শেষ হৈ খোজ কাঢ়িলে আৰু বেয়া লাগব না, এখনত তেল নাথাকেই। বাপৰে বাপ, মই আহি পালোঁ এতিয়া ৰিপৰ্ট চেণ্টাৰ। ৰিপৰ্টটো দি লওঁ আৰু ৰিপৰ্টটো নিব লাগিব, অলপমান দেৰি হ'ব বোলে। মই ৰূপজ্যোতি তাহাঁতক লগ ধৰিলোঁ। গাইছ মই আহিলোঁ কালাগুট আনতে, ৰূপজ্যোতি তাক লগ ধৰি নাযাওঁ, কিবা কথা হ'ব না, না কি কয়? চুলি কিয় আনে বোলে চুলিটো এতিয়া চেলেঞ্জ এটা হাৰিলোঁ, সেইকাৰণে চুলিটো কাটি দিলোঁ। আগত খুলি দিলোঁ মানে কেঁচি কাটি দিছিল, মই খুলি দিলোঁ। আকৌ কেম্পা দেখা আছিলে লগ বনাব নেকি? লগ বনাইছোঁ, আজি আপলোড দিম আৰু বনাব লাগিব। ভাল খবৰ। গাইছ ৰিপৰ্ট ওলাই গ'লে ঘৰত গ'লে যাই থাকোঁ বলক। আৰু গাইছ এই ৰাস্তাটো হ'ব না, এইটো ৰাস্তা কিজানি বৈ আহিছোঁ অসমৰ ভিতৰত, বাকী চব হৈ আছে দেখছি ৰাস্তা। আৰু গাইছে দুৰ্গা পূজাৰ মূৰ্তি ৰেডি হৈছে, ইয়াতে কালাগুট বনাই আছে। ইয়াত পূজাৰ কাৰণে দেখছি না মূৰ্তিগিলা বনাই থৈ দিছে। আমি যাম ডিপ্লিনাক চাবা, ডিপ্লিনা আহি আছে এখন আমাৰ ওচৰৰে কলেজ, তাতে ডিপ্লিনাই আহিব। ডিপ্লিনা আহিলে আমি যাওঁ, আহিবাৰছি আহি গেলা আনা যাওকচোন। এই লগৰকেইটা কৰি আছোঁ, সিহঁতে কলেজৰ পৰা এইমাত্ৰ আহি আছে। বলক লগ পাইছোঁ তাতে। বাটত আহি থাকোঁতে এখন বাইকে বোলে এই গৰুটোক খুন্দি কেনে মাৰি ফেলছি। এই গাইছ অৱস্থা গৰুৰ। সেই জেগাখিনিৰ পৰা অলপমান দূৰত আৰু মৰি আছে এটা কুকুৰ। এই কি হৈছে ক'ব নোৱাৰোঁ দেই। আৰু মোৰ লগত আছে যে এতিয়া নামতা মানুহ, এই লাজ নাচাগে সিহঁতৰ। এই যাই থাকে গাইছ যো গাইছ আহি পেলাই ভিতৰত গ'লে যাই এতে বা ফকাতে হাত ধুবা আছে, ঘৰত জংঘল থাকলে হাত ধুবে। খাই লওঁ বাৰু গছকত চপে খাওঁ দে, হা
ভিডিঅ' যি এইখিনি যোনে চেনেলত নতুনকৈ ছাবস্ক্ৰাইব কৰা ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'খিনি লগ পাইছোঁ নেক্সট ব্লগত বলক